हेलो फ्रेंड्स स्वागतम आपलोक आरो এটা নতুন ভিডিও লৈ फ्रेंड्स आधार कार्ड আমাৰ সকলোৰে আছে কিন্তু এই আধাৰ কাৰ্ডবোৰ পুৰণি হৈ যোৱাৰ বাবে বহুতো আপডেটৰ প্ৰয়োজন যেনেদৰে এতিয়া এটা আপডেট আহিছে যেটোত আপোনালোকৰ আধাৰ কাৰ্ডখনত এড্ৰেছ প্ৰুফ আৰু আইডেন্টিটি প্ৰুফ হিচাপে দুখন ডকুমেন্ট আপলোড কৰিব লাগিব আৰু এই কামটো আপোনালোকৰ নিজৰ মোবাইলেৰে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব যদি আপোনালোকে এই কামটো নকৰে তেন্তে আগলৈ বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে বা আপোনালোকৰ কাৰ্ডখন ৰিজেক্ট হৈ যাব পাৰে তো আপোনালোকে জুন মাহৰ 14 তাৰিখৰ আগত এই কামটো সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকৰ নিজৰ মোবাইলতে কৰি ল'ব তো এতিয়া মই আপোনালোকক নিজৰ মোবাইলতে কেনেদৰে কৰিব এই কাম তাৰ A to Z সম্পূৰ্ণ প্ৰসেছ দেখুৱাম তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ডকুমেন্ট আপডেট কৰাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত সাৰ্চ কৰিব UIDAI তাৰ পিছত প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে ল্যাঙ্গুৱেজ ইংলিশ বুলি সিলেক্ট কৰিব অলপ সময় লোডিং ল'ব তো আপোনালোকে ওয়েট কৰিব লোড হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি আপডেট আধাৰ অপচনটোত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব তো ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰি ডকুমেন্ট আপডেট অপচনটোত ক্লিক কৰি দিব তো ইয়াত আপোনালোকে দেখা পাইছে আপলোড ডকুমেন্টছ ইন সাপোৰ্ট অফ আইডেন্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14 জুন 2025 তো ইয়াত তলফালে স্ক্ৰল কৰি ক্লিক টু সাবমিট অপচনত ক্লিক কৰি দিব তো ইয়াত আপোনালোকৰ আধাৰ নম্বৰ আৰু কেপচা এন্টাৰ কৰি তলত দিয়া লগইন উইথ OTP অপচনটোত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো ইয়াত এন্টাৰ কৰি লগইন অপচনত ক্লিক কৰি দিব অলপ সময় লোডিং লোৱাৰ পিছত এনেকুৱা এখন পেজ খোল খাব তো ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰিব তো ইয়াত আপোনালোকে চাব পাৰিছে সিলেক্ট ভ্যালিড সাপোৰ্টিং ডকুমেন্ট বুলি এটা অপচন আছে তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত ইয়াত বহুকেইখন ডকুমেন্টছৰ অপচন আহি পৰিব তো আপোনালোকে যিখন ডকুমেন্ট আপলোড কৰিব বিচাৰে সেইখন ডকুমেন্টহে সিলেক্ট কৰিব তো মই ইয়াত ভোটাৰ আইডি আপলোড কৰিম তো তলফালে স্ক্ৰল কৰি ভোটাৰ আইডি সিলেক্ট কৰি ওকে অপচনটোত ক্লিক কৰি দিলো তাৰ পিছত আপোনালোকে তলত দিয়া ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেন্ট অপচনটোত ক্লিক কৰি দিব তাৰ পিছত কন্টিনিউ টু আপলোড অপচনত ক্লিক কৰি আপোনালোকে যিখন ডকুমেন্ট সিলেক্ট কৰিছিল সেই ডকুমেন্টখন PDF ফৰমেটত আপলোড কৰিব লাগিব PDF ফৰমেটত আপলোড কৰোতে আপোনালোকৰ যেটো ফাইল সাইজ সেই ফাইল সাইজটো আপোনালোকৰ 2 MB ৰ ওপৰত হ'ব নোৱাৰিব যদি ফাইলটো 2 MB ৰ ওপৰত হয় তেন্তে ফাইলটো আপলোড নহব এৰৰ আহি যাব মই ভিডিওৰ শেষত দেখুৱাই দিম যে যদি আপোনালোকৰ ডকুমেন্টসমূহ ফটোত আছে তেন্তে আপোনালোকে PDF ত কেনেদৰে বনাব আৰু PDF ফাইলটো যদি 2 MB ৰ ওপৰত আছে তেন্তে আপোনালোকে কেনেদৰে কম কৰিব তো আপোনালোকে ভিডিওটো শেষলৈকে চাব তো ইয়াত আপোনালোকে চাব পাৰিছে মোৰ ডকুমেন্টখন 100% কমপ্লিট আপলোড হৈ গৈছে ঠিক এনেদৰে সেম প্ৰসেছত তলত দিয়া এড্ৰেছ প্ৰুফটো আপোনালোকে বেলেগ এখন ডকুমেন্ট সিলেক্ট কৰি সেই ডকুমেন্টখন আপলোড কৰিব লাগিব তো ইয়াত মই কাষ্ট সাৰ্টিফিকেট আপলোড কৰিম তো কাষ্ট সাৰ্টিফিকেট সিলেক্ট কৰি ওকে অপচনত ক্লিক কৰি দিলো তাৰ পিছত সেম প্ৰসেছত তলত দিয়া ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেন্ট অপচনত ক্লিক কৰি ডকুমেন্টখন আপলোড কৰি দিলো তো ইয়াত আপোনালোকে চাব পাৰিছে মোৰ দুইখন ডকুমেন্ট 100% কমপ্লিট আপলোড হৈ গৈছে তো ডকুমেন্ট আপলোড কমপ্লিট হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি টিক মাৰ্ক লগাই আপোনালোকে নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ওকে অপচনত ক্লিক কৰি অলপ সময় ওয়েট কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব তো ইয়াত আপোনালোকে সিম্পলি সাবমিট অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা টাইমিং শো হ'ব তো এই টাইমিংটো কমপ্লিট হোৱাৰ পিছতে আপোনালোকে ৰিসিপ্টখন ডাউনলোড কৰিব পাৰিব তো ইয়াত আপোনালোকে চাব পাৰিছে মোৰ ডকুমেন্ট আপলোড কমপ্লিট হৈ গৈছে আৰু ডাউনলোড একনলেজমেন্ট অপচন আহি পৰিছে তো আপোনালোকে ডাউনলোড অপচনত ক্লিক কৰি ৰিসিপ্টখন ডাউনলোড কৰি ৰাখিব যাতে পাছত আপোনালোকে ষ্টেটাসটো চাব পাৰে ফ্ৰেন্ডছ ফটো PDF ত বনাবলৈ আপোনালোকে গুগলত সাৰ্চ কৰিব ফটো টু PDF বুলি তাৰ পিছত বহুকেইটা ফ্ৰী ৱেবছাইট আহি পৰিব তাত আপোনালোকে ফটোটো PDF ত বনাব পাৰিব এনেদৰে PDF ৰ সাইজ কমাবলৈ আপোনালোকে গুগলত সাৰ্চ কৰিব PDF সাইজ ৰিডিউচাৰ বুলি তাৰ পিছত বহুকেইটা ফ্ৰী ৱেবছাইট আহি পৰিব তাৰ জৰিয়তে আপোনালোকে PDF সাইজটো কমাব পাৰিব তো ফ্ৰেন্ডছ যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব